हेलो ভিউৱাৰ্ছ কি খবৰ আপোনালোকৰ সব ভিউৱাৰ্ছ আজি আমি আহিছো গোলাঘাট মই আৰু মোৰ মিছেছৰ ভন্টি এগৰাকীৰ বিয়া আছে আজি গোলাঘাটত সো সেইভাবে আমি দুয়ো এনেকে সাজি কাছি আজি ওলাই আহিছো বিয়া খাম বুলি আৰু যেহেতু আজি সৰস্বতী পূজাও হয় পূজা খোৱা নহল বাৰু বিয়াৰ বাবে ভিডিওটো শেষলৈকে চাই থাকিবচোন So guys, আমি আহি আছিলো গোলাঘাটলৈ আপোনালোকে জানে আৰু এতিয়া ৰাস্তাত বিৰাট বৰষুণ হৈ আছে শিল বৰষুণ হৈছে সেইকাৰণে গছৰ তলত গাড়ীখন ৰখাই দিলোঁ অকণমান দেৰি কাৰণ বহুত ডাঙৰ শিল পৰিছে যিহেতু আৰু আমাৰ বাইদেউ পুৰা আজি হেভি মেকআপত আহিছে যিহেতু ভনীয়েকৰ বিয়া Oh my God! Wow! আৰু ফাইনেলি আমি বিয়া ঘৰ পাই গলোহি আৰু এয়া হৈছে কইনা পাকি মোৰ মিছেছৰ লগত আৰু এয়া বিয়াৰ দিনা কইনাৰ সোলো পাৰফৰ্মেন্স আপোনালোকলৈ আগবঢ়ালো আমাৰ গৰাকী বৰ্তমান পানীপুৰি খোৱাত বিজি So friends, এয়াই আছিল ভন্টি পাকি বিয়াৰ কিছু মুহূৰ্ত পাকি আৰু মিন্টুলৈ যুগ্ম জীৱনৰ বহুত শুভেচ্ছা জনালো আৰু আপোনালোকেও সিহঁতৰ যুগ্ম জীৱনটো সুখৰ হ'বলৈ আশীৰ্বাদ কৰে যেন ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ